কৈছোঁ মানে আমাৰ এইটো যিটো GNSM ৰাজনৈতিক সংগঠন যিটো আছে এইটো মানে আমাৰ 3 বছৰ কাৰ্যকাল হয়। সেইটো আজি আমাৰ কাৰ্যকালটো আজি আমাৰ নতুন কমিটি গঠন কৰা হৈছে আৰু কেন্দ্ৰীয় সমিতিত আমাৰ সময় আছে আৰু যিটো গৰাখহনীয়া বিষয় আমাৰ আছে গৰাখহনীয়া বিষয়ে আমি লাগি আছোঁ আৰু ভৱিষ্যতো লাগি থাকিম। চৰকাৰে যেতিয়ালৈকে আমাক এইটো প্ৰটেকশ্যন নিদিয়ে তেতিয়ালৈকে আমিতো লাগিয়ে থাকিম। আমি দেখিবলৈ পাইছোঁ যে মাননীয় MLA ভূপেন পেগুৰা ডাঙৰীয়াই কৈছিলে বানমুক্ত কৰিম এই জুলাই বছৰৰ কাম। আজিলৈকে দেখি পাইছোঁ যে ইয়াৰ বানমুক্ত কৰাৰ যিমানখিনি কৰিব তেওঁলোকে আমি আমাক জনোৱা মতে আমি আগতে তেওঁলোকে অলপ যিমান পাৰি পেলাই দিছিল আমাক প্ৰটেক্ট কিবা ফাইনে হওক বা আগতে এম্বেচিৰ পৰা ব্ৰহ্মপুৰ হেৰি দি আছিলে। এতিয়া আকৌ আমি ভালকৈ কিবা এটা টকা চেংচন হৈছে বুলি আমাক জনাইছে। সেইটো আমি একদম জনাই পৰা আমাৰ কিবা এইটো বেৰা চাপৰিৰ পৰা কৰি আহিম বুলি আমাক এনেকৈ তেওঁলোকে জনাইছে। আমি বিশেষকৈ এইটো নদীৰ এইটো বিষয়ে যাম। আমি এইটো আজিলৈকে ডেটটো আমাৰ চিঙা নাই, কিন্তু আমি এইটো মাহতে নৱেম্বৰ মাহতে মানে আমি যাম আৰু এইটো বিষয়ে আমি ভালকৈ তথ্য লৈ আহি আপোনালোকক আমি জনাবলৈ ৰাইজক জনাবলৈ আজি যি এটা বান গৰাখহনীয়া লালি নদী যি এটা ব্ৰহ্মপুত্ৰৰ যি এটা গৰাখহনীয়া আমি ভাবিছোঁ তেখেতসকলে যি প্ৰক্ৰিয়াৰে বান আৰু পাৰ্কবানে যি ধৰণে বান গৰাখহনীয়া ধৰক লালি গৰাখহনীয়া যি এটা সমস্যা সমাধানৰ স্বাৰ্থত যি ধৰণে ব্যৱস্থাপনা কৰি আছে আজিলৈকে এইখিনি কোনো এটা আমাৰ চকুত তথা ৰাইজৰ কোনো এটা ফলপ্ৰসূ হোৱা নাই বুলি আমি ক'ব লাগিব। তেখেতসকলে যিখিনি পদক্ষেপ লৈছে হয়তো আহি থকা সময়বিলাকৰ এইখিনি পদক্ষেপৰ পৰা তেখেতসকলে বাহিৰত থাকি অহা সময়ত অন্ততঃ ইয়াৰ পাৰ্মানেণ্ট ইয়াৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে শৈলবান্ধ বা অন্যান্য এনেকুৱা ধৰণৰ স্থায়ী বান্ধ এটা নকৰাৰ পৰ্যন্ত কোনো এই ধৰণে বা তথা পাৰ্কবানৰ কোনোদিন এই লালি নদী গৰাখহনীয়া সমস্যা সমাধান কৰিব নোৱাৰি। আজিৰ এই ইলেক্ট্ৰনিক চেনেল সকলো আপোনালোকলৈ ধন্যবাদ থাকিল। আজি আমাৰ একাদশ বাৰ্ষিক পৰিষদ দিৱস আৰু ৭ৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন CC চিলাপথাৰ আৰু জোনাই জিলা সমিতিৰ ৩য় ত্ৰিবাৰ্ষিক অধিৱেশনৰ গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ যি এটা কাৰ্যসূচী আজি আমাৰ আৰু ইতিমধ্যে আজি মুকলিভাৱে চলি আছে। আমি যিহেতু আজি আপোনালোকক আমি জনাব পাৰোঁ তথা আপোনালোকে আমাৰ খবৰ যেতিয়া ৰাইজৰ যি দুখ দুৰ্গতিৰ সম্পৰ্কে যি এটা আজি গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চই যি এটা সিদ্ধান্ত লয় আজি এই কমিটি তথা এই সংগঠন জন্ম হৈছে। যিহেতু আমাৰ জাতীয় জনগোষ্ঠী তথা এই অঞ্চলৰ তথা আমাৰ জোনাই জিলা জোনাই CC তথা অসমৰ বিভিন্ন প্ৰান্তত যিটো মৌলিক অধিকাৰ হিচাপে মানুহৰ জীৱনত যিখিনি খৰ্ব কৰা হৈছে সকলো অধিকাৰ যিহেতু আমাৰ মাজত আমি আজিৰ দিনত শৈক্ষিক দিশতে হওক বা অন্যান্য দিশত হওক আমি আজিলৈকে এইখিনি আমি পোৱাত কিছু হ'লেও আমি চৰকাৰৰ ফালৰ পৰা পোৱাত বহুতো বঞ্চিত হৈ আছোঁ। এই নানান সমস্যাখিনি যিহেতু আমি বঞ্চিত হোৱা যি সমস্যাসমূহ চৰকাৰ তথা আমি সকলো দিশৰ পৰা মৌলিক মানুহ হিচাপে মানুহ জীয়াই থকাৰ স্বাৰ্থত সকলো দিয়া পৰামৰ্শ তথা সকলো সমস্যাখিনি সমাধানৰ স্বাৰ্থত সদায় একত্ৰিতভাৱে সমাজ তথা সাংগঠনিক দিশত আমি দাবী তথা সমস্যাখিনি সমাধানৰ স্বাৰ্থত আমি এই গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ আমি প্ৰতিদিনে আমি চৰকাৰ তথা আমি অঞ্চলত লাগি আহি আছোঁ। আশা কৰিছোঁ আহি থকা সময়বিলাকত এই গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ যোগেদি এই অঞ্চলৰ বানপানীৰ সমস্যা, এই অঞ্চলৰ গৰাখহনীয়াৰ সমস্যা, খাদ্য সামগ্ৰীৰ সমস্যা, শৈক্ষিক দিশৰ সমস্যা, নানান বিভিন্ন যথেষ্ট যি মৌলিক আমাৰ মৌলিক সমস্যাসমূহ আছে সকলো সমস্যাখিনি সমাধানৰ স্বাৰ্থত আমি আজিৰ এই যি ডেলিগেট মিটিঙৰ যোগেদি আমি আমাৰ সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে আহি থকা সময়বিলাকত যিহেতু COVID-19 পেণ্ডেমিক যিটো COVID-19 সেইটো সম্পৰ্কে লৈ কিছু হয়তো আমি 2 বছৰ কাল আমাৰ গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ এই ধৰণে ৰাজহুৱা সভা কমিটি পতা নাছিল। কিন্তু আজি ইতিমধ্যে আমাৰ CC চিলাপথাৰ আৰু জোনাই জিলা কমিটি দুটা কমিটি ইতিমধ্যে আমাৰ পুৰণি কমিটি ভংগ কৰাৰ পাছত নতুন কমিটি আজি গঠন কৰা হ'ল আৰু এই নতুন কমিটিৰ দ্বাৰাই অসমত থকা যিমান নানান সমস্যাসমূহ তথা আমাৰ জিলাসমূহৰ অন্তৰ্গত যিমানখিনি সমস্যাসমূহ আছে আমি এইখিনি সমাধানৰ স্বাৰ্থত সদায় ৰাইজৰ লগত আমি ৰাইজৰ সমস্যা সম্পৰ্কে মাত মাতি যাম বুলি আমি আপোনালোকৰ ওচৰত জনাইছোঁ। মাননীয়
দুখৰ বিষয় আজি যি এটা বান গৰাখহনীয়া লালি নদী যি এটা ব্ৰহ্মপুত্ৰ চিচি চিলাপথাৰ জিলা কমিটিৰ নতুন সভাপতি হিচাপে বানপানী গৰাখহনীয়াৰ সমস্যাৰ কি কি পদক্ষেপ লোৱা হ'ব? চাওক, আজি আমাৰ চিমেণ্ট বা আমাৰ এইখন ধেমাজি জিলাৰ ভিতৰত যিহেতু অসমৰ ভিতৰত ধেমাজি জিলাখন এনেকুৱা এটা বান কবলত পৰি থকা এটা জিলা, তো ইয়াত ধেমাজি জিলাৰ প্ৰতিখন জিলা বুলিবলৈ হ'লে প্ৰতিখন গাঁও চুবুৰীতে আমাৰ বানপানীৰ তাণ্ডৱ। কিন্তু আজি দেখিছোঁ 1947 চনৰ পৰা ভাৰত স্বাধীন হোৱাৰে পৰা আজি উপতিলৈকে যে অন্য ৰাজ্যবিলাকত যেনেকৈ বান প্ৰটেকশ্যন কৰি আছে, কিন্তু আমাৰ অসমত তেনেকুৱা এটা ছিষ্টেম আজিলৈকে হোৱা নাই। চ' তাৰ কাৰণে আজি আমাৰ বিভিন্ন অসমৰ জাতি জনগোষ্ঠীয় জাতীয় সংগঠনসমূহে বিভিন্ন বেলেগ ধৰণে পদক্ষেপ গ্ৰহণ কৰিছিল। কিন্তু আমি দেখা গৈছোঁ যে এনেকৈ একাগৰীয়াকৈ ভাবে যদি আমাৰ এই সমস্যাটোক যদি মাতিলে আমি সমাধান কৰিব নোৱাৰিব বুলি আমি আশা কৰিছোঁ। তাৰ কাৰণে যোৱা 2010 চনতে এই গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ নামেৰে এটা মঞ্চ মুকলি কৰি আমি ইয়াত কাম কৰি আহিছোঁ। আৰু যিদিনাৰ পৰা এই মঞ্চ মুকলি কৰা হ'ল, সেইদিনাৰে পৰা আমি অসমৰ বানপানী সমস্যাটো সমাধান কৰিবৰ কাৰণে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক আমি দাবী জনাই আহিছোঁ। আৰু সেই হিচাপে আজি আমাৰ স্থানীয় যিজন সাংসদ আৰু তথা আমাৰ বিধায়ক মহোদয় তেখেত আৰু লগতে আমাৰ ৰাজ্যিক মন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীকো ইয়াতে আমি আমন্ত্ৰণ কৰি আহিছোঁ। আৰু তেখেতসকলৰ পৰা প্ৰতিটো কিবাতে আমি পাই আহিছোঁ যে আশ্বাস দি আহিছে তেখেতসকলে আমাৰ সেই উত্তৰখণ্ডৰ যিটো সমস্যা আছে, বানপানীৰ যি সমস্যা তাক সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দি আহিছে। কিন্তু এইবাৰো দেখিছোঁ যে আজি কুপতিলৈকে কথাই দি আছে, কিন্তু কামে লাগিবলৈ হোৱা নাই। এইবাৰ সেইটোৰ কাৰণে আমি ধেমাজি জিলাৰ তৰফৰ পৰা সেইটোকে ক'ব বিচাৰিছোঁ GNSMৰ ফালৰ পৰা, এইবাৰো যদি আমাৰ এই ধেমাজি জিলাৰ ভিতৰত থকা যিটো নদী উপনদীসমূহৰ বান গৰাখহনীয়া সমস্যা সমাধান নকৰে, তেতিয়াহ'লে আমি চৰকাৰৰ ওপৰত বিপৰীত আমি মাত মাতিবলৈ আৰম্ভ কৰিম। যিহেতু বিপৰীত বুলি আমি এনেকুৱা মাত মাতিম যে আমাৰ এই নাগৰিকসকলক যদি সুৰক্ষিত কাম নকৰে, তেতিয়াহ'লে আমি চৰকাৰ পক্ষত নাথাকিম বুলি আমি চৰকাৰৰ লগত চামিল নহ'ম বুলি ভাবিছোঁ। গতিকে আমি এতিয়াৰে পৰা এই ধেমাজি জিলাৰ যিমানখিনি নদী উপনদী আছে, এই নদী উপনদীসমূহৰ যি বান গৰাখহনীয়া সমস্যা, এই সমস্যাৰ ওপৰত মাত মাতি যাম আৰু চৰকাৰক তাৰ কাৰণে আমি পেৰেছ দিবলৈ এচাই দিবৰ কাৰণে আমি এই শক্তিশালী এটা সংগঠন আমি গঢ় লৈ উঠিছোঁ। আমি এই ডেলিগেট ছেশ্যনৰ প্ৰস্তাৱটো আমি বিশেষকৈ আমি এতিয়া ৰাজহুৱা কৰিব বিচৰা নাই এতিয়া যিহেতু আমাৰ ডেলিগেট ছেশ্যনত যিজন আমাৰ উপসভাপতি আছে সভাপতি আছিলে, তেখেতে নথকাৰ কাৰণে কিছু অলপ বিসংগতি ঘটিছিল। তথাপিতো আমি দুটামান আমি প্ৰস্তাৱ লৈছোঁ। পোনপ্ৰথমতে যিহেতু লকডাউন হোৱাৰ কাৰণে আমাৰ কিছুমান সমিতি অলপ নিষ্ক্ৰিয় হৈ থাকি গ'ল 2 বছৰ জুৰি, এই নিষ্ক্ৰিয় হৈ থকা আঞ্চলিক সমিতিবিলাকক পূৰ্ণাংগ শক্তিশালী কমিটি হিচাপে আমি পুনৰ ৰূপান্তৰিত কৰিম বুলি এতিয়া এটা প্ৰস্তাৱ লৈছোঁ। আৰু গোটেই ধেমাজি